যোৱাবাৰতো বানপানীয়ে বেয়া কৰিলে খেতিখিনি। এইবাৰ কি কৈছোঁ ক'ব নোৱাৰোঁ আৰু খেতিখিনি এইবাৰ দেখোন জাবৰ চাবৰতে ভৰ্তি লাগি আছে। দুডালমান বনকে গ'লো আৰু কিনো কৰিবি আৰু খেতিখিনি অলপ চাফা কৰিব লাগিব। চাদাখিনি খাই লওঁ আৰু খাই লৈ কিনে একবাৰ নুমি যাওঁ আৰু কি কৰিবি আৰু খেতিখিনি ভাল কৰিব লাগিব। লেংটিটো মাৰি কিনে নুমি যাওঁ আৰু বনকেইডালমানকে গ'লো আৰু যোৱাবাৰ বানপানীখিনি খেতি বেয়া কৰিলে এবাৰ বতৰ খৰ মাৰি খেতি বেয়া কৰিব ধুনীয়াৰ বন খেতি কি কৰিবি আৰু বনখিনিকে গ'লো আৰু উপায় নাই আৰু যোৱাবাৰ বানপানী শেষ কৰি পেলা বৰবাদ কৰি পেলা এইফালে বনখিনি গুলি গুলি বা ৰ'দো নগেন গাই কি করছে কি করছে রোদুত ৰ'দত মানে কি যোৱাবাৰতো বানপানী খেতিগিলা শেষ কৰিলা। এইবাৰ দেখোন পানীও নাই তাকো ৰুৱা তোলা ধোন টাকা কেইটামান ঘূৰিছে হাজিৰা চাজিৰাও নাপোৱা হৈছি। হাজিৰা বিচাৰিলেও নাপায় আজিকালি গাঁৱত খুব বিচাৰি গৈছিলোঁ হাজিৰা হ'লে ঘূৰ্ণেৰে দেখোন নাই বুলি তাৰপিছত ক'ত পালি এতিয়া মই অলপ আহিলো পথাৰ দেখি বহুত দিন অহা নাই না। কালি ক্লিক আহিব পাৰিবি নেকি হাজিৰাত? কালি আছে নগেনকা ৰাখি থোৱা আছে। এই হাজিৰা লাগিছিলে কিছুমান মোক এই ৰাখি থোৱা আছে কালি হা কালি ৰাখি থোৱা আছে কাম কালি ৰাখি থোৱা আছে যেনে তেনে কালি মোটাত মাৰি দিলে হ'লি ৰাখি থলো না আকৌ চাদা খোলাকে খাবি না চাদাও নাই এইখিনিকে আছে ল আৰু এক খোলা মোকো দিবি যাৰ চাৰ নাই তেনে খাৱা চাদাখিনি দেচোন তই মই অলপ বনো গ'লো ৰ এতিয়া কালি ক্লিক হাজিৰা টাবালে ভাল হ'ল বনখিনি গুলি সাৰ অলপো মাৰিব লাগিছিল খেতিত ৰঙা পৰি পৰি গৈছে দেখোন কি কৰবি হাজিৰা চাব লাগিব দেই ক'ৰবাত মই ৰাখি থলো না কালি নহবা মাৰি দিব পাৰিলো এই নহ'লে কালি আহ আৰু ৰাখি থলো না নগেন গাই 500 টকা দিম যা মই হাজিৰা যি লাগে না ৰাখি থোৱা পিছত নৰি না তই কবি আৰু মোৰ খেতিৰ বনো গ'লবা আছে বুলি চাওঁ দেছো বাৰু হা চাদালো দে এতিয়া একলা মানুহ কি কৰিবি উপায় নাই না এনেকুৱা হাজিৰা বিচাৰিলেও নাপায় হাজিৰা যাব বৰ গৰমে আজি গৰম মানে আজি অলপ বতৰটো ঠাণ্ডা কাৰণে অলপ বনখিনিও গ'লো ৰ মই বহুত ৰ'দ মই এতিয়া চাদা খালো যাচ্ছা নাই হয় নেকি আকৌ কাম নাই চাদা নগেন গাই মই যাওঁতে অলপ কাম আছে দে দে কালি কি চেষ্টা কৰিম বাৰু চেষ্টা কৰিম দে ৰাজুৰ মানুহ খেতিত বনো বুলি চাফা কৰিলে মই এতিয়ালৈ টাইমে পোৱা নাই কি হ'ব খেতি অলপমান বনোকে গ'লো নেকি অলপমান বনটোকে চাফা কৰি দিওঁ ৰ যাবা কি হ'ব তাকে ভাবি আছো নগেন কা দেখো কি কৈছে হে অলপ খেতিখন বনে গুলি আছো ৰ মই তোৰ তাতে যাব আছিলো সকাম এটাত হয় নেকি ৰ সকামটো কি সকামটো ইয়াতে নহ'ব ৰাস্তাৰ সকাম নহয় ঘৰতে ক'ব লাগিব যোৱা পিছে তই কি সাৰ মাৰছে ধানটো তোৰ বা ধান বৰ ধান হৈছে নকবি দে আৰু সাৰ মাৰছো ভালে সাৰ মাৰছো যাবাৰতো বহুত ধুলে নাই 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 তোৰ ধানটো ভাল হৈছে মোৰ পৰ তোৰ বঢ়িয়া ধান হৈছে বনটো যাবাৰতো বহুত ধুল এতিয়া কি হ'ব তাকে ভাবি আছো তই দেখোন বন ঘূৰি থকা দিনটো পথাৰতে তই পথাৰতে থাকা মই পথাৰত নাথকোৱেই তোৰ তথাপিও ধানটো ভাল হৈছে দেই যাবাৰ বহুত ধুলে এইবাৰ অলপ আলোচনা আছে ঘৰত কোনো নাই ঘৰত লাগি যাই ভাল হ'ব তাকো পথাৰত লাগি যাই ভাল হ'ব পথাৰত গেলো তোৰ ঘৰত কোনো নাই মানুহ পথাৰত লাগি গেলো ব্যৱস্থা বাৰু দে ইয়াতে বসু তই মই ভৰিখন অলপমান ধুই লওঁ দে দে মই ইয়াতে বহুত দিছোঁ অলপ তই বহিবি হা অলপ দে দে
মই চকীখন আনো ৰ। দে মানে সপোনটো হ'ল এতিয়া মই অলপ সাৰ আনিছিলোঁ তইতো জানাই মই তোৰ তাত দুদিন সাৰ মাৰি দিওঁ পাৰা গেলো একে পালা পালিকে দুদিন মাৰি দিওঁ আৰু ময়ো একলা মানুহ মোৰো তিৰিটো নাথাকে একলা মানুহ কেনেকৈ কি কৰিবি সেইকাৰণে তই যেনে তেনে মোক দুদিন চেষ্টা কৰিবি আৰু সাৰখিনি মাৰি দিয়া দে হ'ব দে তই মোক মাৰি দিবি মই মাৰি মই আহিম বুলি কৈছোঁ আকৌ মোক দুদিন যেনে তেনে মাৰি জানাহে মই একলা মানুহ একলা ইমান হ'ব দে। নোৱাৰি অলপ চাহৰ ব্যৱস্থা কৰে চাহ নাখাওঁ দে ৰ পিছত তামোল লুকাই খাই যা তামোল অলপ খাই যাওঁ তামোল খাব পাৰি অলপ তামোল লুকাই আনে তামোল লুকাই খাওঁ দে লগ তামোল লগ দে পিছে মই এতিয়া যাওঁ তই দুদিন যাবি আৰু যেনে তেনে মোকো মাৰি দিবি মই মাৰি দিম ই চেলা মোক পিৰিয়ড বহিবি সি চেয়াৰত বহি কি মানুহ ই কিবা কৈছে নেকি না দে আকৌ কনা দে তই খালি কি যেনে তেনে যাবি আৰু মই এতিয়া যাওঁ দেই দে যাবি পিছে দে যেনে তেনে যাবি আৰু তই। A few moments later. এক মাটি হৈছিলি বা আহিলে না এইটো কোনোবা দেখা নাপাইছো হয় মাল পিয়েংগে তো মাল পিয়েংগে আছে নেকি মোৰ অলপ কাম আছিলে ঘন্টা চাইকেল ষ্টেণ্ড চিষ্টেম ভাত খাইছে নে নাই ভাত খোৱা নহ'লে মই অলপ বজাৰত দেখি গৈছিলো বৰা নহয় ভাতো খোৱা নাই বা খৰচাই বাৰ বগিজনী এক পাল্লা পালি হা তই দখৰ দিছো বাৰু কেনেকা মাৰিব লাগে মই অলপ দেখাই দিওঁ তোক ন অলপ মাৰি দেখাই দিওঁ তোক কেনেকৈ মাৰিব লাগে দেখছে না বেছিকৈ নাপাৰিবি কৈছোঁ তইখিনি মাছটো মই অলপ চাধা বনাওঁ তইখিনি মাৰি লওঁ কৈছোঁ বেছিকৈ নাপাৰিবি বেছিকৈ পাৰিলে আকৌ সেই হৈ যাব মই অলপ চাধা বনাওঁ দেই বেছিকৈ মাৰিব সলকানতে ডাঙৰ হ'ব অলপ মাছটো মই অলপ চাদা খাই ল কি চাধা খাবা হ'লে মাছিল মুঠি অলপমান খাৰ ইমান পাল্লা মাৰা মানুহ দে মই মাৰোঁ দে অলপ তই চাধা মাৰ চাধা কমকৈ খাবি দেই 10 টকা আছে চাধা অলপমান চাদাটো অলপ লাহে লাহে মাৰো পাল্লা মাৰো অলপ মই খাৰবাৰ মাছটা আনি মই এতিয়া লজা কৰিলোঁ এইটোক নজনকাৰ হে অলপমান বহি লৈছো বহুত লৈছোঁ তোক মই লজা কৰিলোঁ তোক মাতি আনি মই একলা মাৰিলি ভাল হ'লে চাদা খাবি নে তই মই নাখাওঁ দে মই খাওঁ না বিচাৰি আছিলো মোৰ এটা কাম আছিলে কি কাম এই ঘৰ এটা ভাঙি থোৱা আছে কাম বহুত দিন ঘৰটো পৰি আছে লগা আছিল তুমি যাব পাৰিবা নেকি অলপ চাইড বহি কিনে কথাটো পাতো নেকি এই চাত বহিলা অলপ চাধাকে বনাইছিল তই টেমাটো মোৰ তাত নাই নহয় মই ঘৰতে থৈলোঁ তোৰ তাত আছে নেকি টেমাত আছে ৰ দেচোন অলপ বনাইছিল অলপ চাধা খাওঁ বহুত গৰম আমি আহিলো তোমাক বিচাৰিয়ে কচোন বাৰু কথা ঘৰ এটা ভাঙা আছে কামটো কৰিব লাগিছিল কামটো মানে কি এতিয়া আমাৰ টাইমে নহ'ব নহয় জানাহে দেখোন পথাৰত থকা মানুহ একলা মানুহ ক'ত দাউৰি থাকিব লাগে সেইটো হয় এই হৰকা যাবা নেকি সগিনক কৈ চাইছিল একবাৰ কিবা কৈছা যাবা নেকি মোৰ কাম এটা আছিল কি কাম এই ঘৰ এটা ভাঙি থোৱা আছে বহুত দিন হ'ল ঘৰটো ভাল কৰিব পৰা নাই আমি দুটা যাব পাৰিলো যাব পাৰিব নেকি কেইদিন লাগব কাম 1.5 দিন লাগিলে হৈ যাব কাম 1.5 দিন লাগলে হ'ব যাবি নেকি তই পাৰিম দে আমি দুটা 1.5 দিন লাগব 1.5 দিন লগা আছে যাবি আৰু কালি নৰিম কিন্তু পৰহিবা লাগি দি তাক পৰহিবা যাওঁ কালি আমাৰো অলপ পথাৰ খাৰ মাৰিব আছে আজি তোমাৰো কিবা আছে নেকি মোৰ বৰ্তমান নাই
লাগলি মই কম দে লাগে খবৰটো দিব আমি যাম আৰু দুইটা কম গাড়ী আমি যাওঁ এতিয়া যাব বাৰু কিবা কাম আছে নেকি মোৰো গৰু কেইটা আছে চাহ কাটিব লাগিব ছাগলীক কাট দিব লাগিব ঘৰতো কোনো মানুহ নাই তুমি দে যাওঁ দে পিছে আমি যাবি এতিয়াতো হাতৰ কামটোতো ৰাখলোৱে হাজিৰা কৰোঁ নে ঠিকে কৰোঁ হাজিৰা কৰিলে ভাল হ'ব নেকি আমাৰ হাজিৰা কৰিলে ভাল হ'ব ঠিকাত অলপ লছ হ'ব দেচোন পিছে আমি যাওঁ তাক লাগি ভোক লাগছে ৰাতিপুৱাৰ পৰা একো খাই নাই মই দেচোন চৰেটো লৈছোন লৈ লওঁ সঁচো তই লওঁ মোক বিৰাট লাগছে এই কেলা চৰেটো আকৌ লৈছোঁ দেচোন কি এতিয়া সাত চাত নামৰো নেকি পিছে আৰু ভাতকেইটা খাওঁ ভাত বেছি কিজানি ভাতকেইটা খাওঁ ভোকো লাগছে মোৰো